নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ' তথা ছাকচেছ আছাম নামৰ চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। তো যদিহে আপোনালোকে আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকলৈ প্ৰতিদিনে একোখন PDF আগবঢ়োৱা হয় আৰু এই PDFসমূহত 50টা 100টা 200টা কুৱেশ্যন আগবঢ়োৱা হয়। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে এতিয়া। আৰু এই কুৱেশ্যনসমূহ অসমত হৈ যোৱা বিভিন্ন এক্সামৰ প্ৰশ্ন কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে। আপোনালোকে চাব পাৰে এই কুৱেশ্যনবিলাক DHSৰ বা অসম পুলিচৰ যিবোৰ এক্সাম হৈ গৈছে সেই এক্সামত এই কুৱেশ্যনসমূহ আহিছিল। আপোনালোকে ভালদৰে চাব পাৰে, সকলোবোৰ অসমীয়াতে আছে। আপোনালোকে চাব, ইয়াতে সৰ্বমুঠ 120টা কুৱেশ্যন আছে। আপোনালোকে চাব পাৰে, আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে 120টা কুৱেশ্যন আছে, সকলোবোৰ অসমীয়াতে লিখা আছে। আপোনালোকে চাব পাৰে আৰু অসমৰ যিবোৰ এক্সামবিলাকতে এই কুৱেশ্যন আহিছিল, যেনে DHS, আছাম পুলিচ, এনেকুৱা ধৰণৰ এক্সামত এই কুৱেশ্যনসমূহ আহিছিল, জেনেৰেল নলেজৰ কুৱেশ্যন। আপোনালোকে চাই ল'ব, অতি দৰকাৰী কুৱেশ্যন, আপোনালোকে চাব পাৰে। আৰু আগন্তুক পৰীক্ষাৰ কাৰণে এই কুৱেশ্যনসমূহ আপোনালোকে পঢ়িব পাৰিব। আৰু এই PDFৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ ইমানে। জয় আই অসম।